নমস্কাৰ। দেওবৰীয়া গ্ৰন্থপাঠলৈ সকলোকে আদৰণি জনালোঁ। আজি আমি পাঠ কৰিম সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত বিখ্যাত উপন্যাস নসৈন্যতীৰ অসমীয়া অনুবাদৰ কিছু অংশ। অসমীয়ালৈ অনুবাদ কৰিছে গংগাপ্ৰসাদ হাজৰিকাই। মই তেখেতৰ কোলাত পৰি কান্দিবলৈ ধৰিলোঁ। তেখেতে ৰমাক ক'লে, ৰমা, তুমি অলপ সময় সিটো কোঠাত বহাগৈ। অমৃতাৰ লগত মোৰ অলপ কথা আছে। ৰমা সিটো কোঠালৈ গ'ল। তেখেতে আৰম্ভ কৰিলে, মই কাৰোবাক উপদেশ দিবলৈ একেবাৰে ভাল নাপাওঁ। বৰ বৰ কথাৰে ক্লান্ত মনটোত গধুৰ গধুৰ শিল থাপি ভাৰাক্ৰান্ত মনটো আৰু গধুৰ কৰিব নোখোজোঁ। তথাপি আজি তোমাক কেইটামান কথা ক'বই লাগিব। কিছু সময়ৰ নীৰৱতা। তোমাৰ বাবাই আজি নতুন ল'ৰাটো মোৰ ওচৰলৈ লৈ আহিছিল। মই তাৰ লগত কি কথা পাতিম? কেৱল পণ্ডিতসকলেহে এনে নিষ্ঠুৰ কাম কৰিব পাৰে। আনে তোমাৰ ওপৰত নিষ্ঠুৰ অত্যাচাৰ কৰিলে বুলিয়েই তুমি নিজৰ ওপৰত অত্যাচাৰ চলাবা নেকি? আমি আনৰ হাতৰ পুতলা নহয়। আমি নিজেই নিজৰ হাতত। সকলো ক্ষমতা নিজৰ। যাৰ লগত তোমাৰ বিয়া হৈছে সেইজন কেনেকুৱা, ভাল নে বেয়া, পাৰিপাৰ্শ্বিকতা তোমাৰ অনুকূল নে প্ৰতিকূল, সেই কথা মই নাজানো। অৱস্থাটো যেনেকুৱাই নহওক লাগে, তুমি সদায় সেই পৰিৱেশৰ ওপৰত থাকিবা। মই আশা কৰোঁ তোমাৰ চৌপাশে থকাসকলক তুমি সদায় সুখী কৰিবা। আটাইতকৈ ডাঙৰ কথাটো হ'ল তেতিয়া তুমি নিজেও সুখী হ'বা। অমৃতা, তুমি নিজে সুখী নহৈ ভাগি পৰিলে, প্ৰতিকূল অৱস্থাৰ লগত হাৰ মানি পৰাজিত হ'ব লাগিলে, মোৰ মনত ভাৱ হৈছে সেয়া আমাৰেই পৰাজয় হ'ব। মই জানো তুমি কেতিয়াও এনেকুৱা হ'বলৈ নিদিবা। তুমি পাৰিবা। তুমি শান্তিৰ নীৰ সাজিবা। তোমাৰ সুখ আনন্দৰে ভৰপূৰ ঘৰলৈ মই তোমাক কথা দিছোঁ। ময়ো যাম। তেখেতে মোৰ মূৰত হাত বুলাই দিলে। মই তললৈ মূৰ কৰি তেখেতৰ দুভৰিৰ ওপৰত মূৰটো থৈ ভৰিৰ কোমল পতাত চুম্বন কৰি ক'লোঁ, মই আপোনাৰ কথা ৰাখিম। আপোনাৰ কথামতেই সকলো কৰিম।